আমি সকলোৱে একোখন মুখাৰ আঁৰত কোনোৱে হয়তো পখাধনৰ, কোনোৱে হয়তো হাঁহিৰ, কোনোৱে হয়তো সামাজিক বান্ধোনৰ অথবা পাৰ্থিৱ সম্পত্তিৰ। আমি পৃথিৱীৰ পৰা লুকুৱাই ৰাখিছোঁ, আমি নিজৰ পৰা নিজকে লুকুৱাই ৰাখিছোঁ। চকুৰ পলকতে নিজৰ পৰাই পলায়ন কৰিছোঁ। কিন্তু ক'ৰবাত হয়তো সত্যই পূৰ্ণতা পাবৰ বাবে অপেক্ষা কৰিছে, পৃথিৱীৰ সতে থিয় দিবৰ বাবে। মুখাবোৰ এদিন খহি পৰিব, আমি নিসংকোচে চিঞৰি কম, এয়াই আমি, এয়াই আমাৰ সত্যতা। এই সকলোবোৰ মোৰ বা আপোনাৰ বিষয়ে সঁচা, আৰু যদি সেই দিনটো সঁচাকৈ আহে, আমিবোৰে আমাৰ জীৱনটো জীবলৈ পুনৰ আৰম্ভ কৰিম। সেই ধৰণে যি উদ্দেশ্যে আমাৰ সৃষ্টি এই পৃথিৱীত, সঁচা অৰ্থত মুখাবিহীনভাৱে।